হে বন্ধুসকল আজিৰ এই ভিডিঅ'টো বিশেষ এক গুৰুত্বপূৰ্ণ যিসকলৰ নামত অৰুণোদয় স্কিম আছে আৰু যিসকলৰ নামত PM কিষাণ আছে। আজি এই দুটা টপিক লৈ আজি এই ভিডিঅ'ত মই কথা পাতিম কিয়নো দুটাৰ ওপৰত বিশেষ এটা গুৰুত্ব আছে আৰু নিউ আপডেট আছে। যিসকলৰ নামত অৰুণোদয় আছিল কিন্তু কিবা কাৰণত তেওঁলোকৰ নাম কৰ্তন হৈছে কাটি গৈছে তেওঁলোকৰ নামটো কেনেকৈ পুনৰাই অৰুণোদয় স্কিমত অন্তৰ্ভুক্ত কৰিব পাৰি কেনেকৈ কি লিখিব লাগে কেনেকৈ ক'ত জমা দিব লাগে আৰু কি কৰিব লাগে কি ডকুমেন্ট জমা দিব লাগে সকলো তথ্য আজিৰ এই ভিডিঅ'ত ক'বলৈ মই যত্ন কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণ দেখিবলৈ মই অনুৰোধ কৰিছো বৰক তেনেহ'লে আমি ভিডিঅ' লৈ যাওঁ বন্ধুসকল প্ৰথমতে আপোনাৰ লিখিব লাগিব যে টু দা ব্লক ডেভেলপমেন্ট অফিচাৰ মানে ভিডিঅ' লৈ লিখিব লাগিব তাৰপিছত ডিস্ট্ৰিক্টটো লিখিব তাৰপিছত সাবজেক্ট এপ্লিকেশন ফৰ ৰেজিষ্ট্ৰেশ্যন অফ মাই নেম আন্ডাৰ দ্য অৰুণোদয় স্কিম এইবুলি লিখিব লাগিব আপোনালোকে চাব যে ইয়াতে কি লেখা আছে ভালকৈ মন কৰি চাব যিহেতু নাম অৰুণোদয়ৰ পৰা কৰ্তন হৈছে ইয়াতে লিখিব টু দা ব্লক ডেভেলপমেন্ট অফিচাৰ ভিডিঅ' লৈ লিখিব লাগিব এইটো তাৰপিছত আপুনি লিখিব ডিস্ট্ৰিক্টৰ নামটো লিখি দিব তাৰপিছত সাবজেক্ট এপ্লিকেশন ফৰ ৰেজিষ্ট্ৰেশ্যন অফ মাই নেম আন্ডাৰ দ্য অৰুণোদয় স্কিম বুলি লিখিব তাৰপিছত আপোনাৰ ৰেসপেক্টেড স্যাৰ বা ম্যাডাম লিখিব তাৰপিছত আই বেক টু ষ্টেট দ্যাট আই এম এই ব্ল্যাঙ্কখিনিত আপুনি লিখিব আপোনাৰ নিজৰ নামটো লিখিব মাই নেম তাৰপিছত মাই নেম ওয়াজ earlier it included the Arunodaya scheme and I used to receive 1250 per month in my bank account প্রতি মাহে 1250 টাকা মই পাই আছিলো বাট কিন্তু for some unknown reason my name has recently been removed from the Arunodaya scheme কিবা কাৰণত মোৰ নামটো অৰুণোদয় স্কিমৰ পৰা কৰ্তন কৰা হৈছে and the monthly amount has stopped coming into my account আৰু মোৰ বেংকলৈ প্ৰতি মাহে অহা 1250 টাকা কি হৈছে বন্ধ হৈছে গতিকে আপুনি লিখিব therefore I request you kindly to look into the matter and take necessary step এটা ভিডিও আপোনালোকে ক'ব লাগিব তাৰপিছত so that my name may be restored under the Arunodaya scheme and the amount is credited regularly in my bank account যাতে মোৰ একাউণ্টত প্ৰতি মাহে 1250 টাকা অৰুণোদয় স্কিমৰ সময় তাৰ বাবে আপোনাক অনুৰোধ কৰা হ'ল তাৰপিছত I shall remain ever grateful for thank you help এইটো লিখিব তাৰপিছত আপোনাৰ এড্ৰেছ নামটো দিব এড্ৰেছটো দিব কেয়াৰ অফ দিব তাৰপিছত আপোনাৰ আধাৰ কাৰ্ড ৰেশন কাৰ্ড মোবাইল নাম্বাৰটো পাৰিলে আপুনি আপোনাৰ ভোটাৰ আইডি নাম্বাৰটো দিব তাৰপিছত কি দিব এখিনি আছিল মূল কথা তাৰপিছত আৰু একটা গুৰুত্বপূৰ্ণ কথা হ'ল এই এপ্লিকেশনটোৰ লগত আধাৰ কাৰ্ড ৰেশন কাৰ্ড ভোটাৰ আইডি আৰু একাউণ্ট আৰু আপোনাৰ একাউণ্টত যেটো অৰুণোদয় স্কিমত ব্যৱহাৰ কৰিছে আপুনি যেটো একাউণ্ট অৰুণোদয় স্কিমত ব্যৱহাৰ কৰিছিল সেই অৰুণোদয় স্কিমত ব্যৱহাৰ কৰা একাউণ্টটো আপুনি আপডেট কৰি আপুনি যে 1250 টকা আপুনি পাই আছিল প্ৰতি মাহে চৰকাৰৰ পৰা সেই ৰিসিপ্টটো সেই আপডেটটো ইয়াৰ লগত গাঁঠি দিলে নেক্সট মাহতে আপোনাৰ টকাটো আপোনাৰ একাউণ্টত সোমাই যাব বন্ধুসকলে চালে যদি এনেকুৱা থাকে তেনেহলে আপুনি এটো ঠিক কৰি লওক অতি সোনকালে বন্ধুসকল আজিৰ ভিডিঅ'ৰ ইনফৰমেশনখিনি ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগে থাকে আৰু আপুনি নতুন হৈ থাকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব